মই কেইটামান কথা ক'বৰ বাবে আজি ভিডিঅ'টো বনাইছোঁ। বনোৱাৰ ইচ্ছা নাছিলে এই টপিকটোৰ ওপৰত, কিন্তু মনটো অলপ বেয়া লাগি আছে, যাৰ কাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ বুলি ভাবিছোঁ। আৰু কথাটো কোনডোখৰৰ পৰা কওঁ, মই আপোনালোকক কেনেকৈ কওঁ একো ভাবি পোৱা নাই। মানে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা মোৰ লগতো হ'ব পাৰে বুলি। আৰু বৰ্তমান মই আছোঁ ঘৰতে, আপোনালোক সকলোৱে গম পায়ে, একো কাম বন কৰিব পৰা নাই বন্ধৰ বাবে। আৰু তাৰ মাজতে এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ, কিন্তু তাতো ভিউজটো অলপ কম আহিছে। কি কাৰণে আহিছে, কি কথা মই একো বিশেষ গম পোৱা নাই, নৰ্মেলি চলি গৈ আছে। আৰু এতিয়া মেইন কথাটো হ'ল যে কি ফেচবুকক লৈ এটা মোৰ বিশেষ মানে ডাঙৰ প্ৰব্লেম হৈ গৈছে। ফেচবুকত মই ষ্ট্ৰাইক পাইছোঁ, যাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিবলৈ হয়তো আৰু নোৱাৰিম, একমাহমানৰ কাৰণে চাগে। মানে কেনেকৈ কওঁ, কি কওঁ, একো ভাবি পোৱা নাই। বিশেষ ইয়াৰ ওপৰত নলেজো নাই, কাৰণ মই পেজটো খোলা বহুত বেছি দিনো হোৱা নাছিলে, আৰু আপোনালোকে হয়তো তাতো যথেষ্টখিনি মৰম দিছে। আচলতে কথাটো কি, ফেচবুক আৰু ইউটিউব দুটা বহুত বেলেগ বস্তু। য'ত নেকি ইউটিউবৰ ছাবস্ক্ৰাইবাৰখিনি হৈ গ'ল মোৰ ৰিয়েল বন্ধু, মানে মোৰ এটা পৰিয়াল, যেনেকৈ আপোনালোক। ঠিক তেনেকৈ ফেচবুকৰ ফ্ৰেণ্ডখিনিও হয়, কিন্তু তাত কি হৈ যায়, অলপ গেপ থাকে, মানে কানেক্ট হৈ নাথাকে, কাৰণ মোক ছাবস্ক্ৰাইব কৰি নথয়। সিহঁতি জাষ্ট কোনোবাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে পায়, চাই, কমেণ্ট কৰে, কিবা কৰে, ভাল বেয়া যিকোনো কমেণ্ট কৰিব পাৰে। কিন্তু এটা কথাটো হৈ গ'ল যে কি, ইউটিউবতো বেয়া কমেণ্ট আহে, মানে মানুহক হেটাৰ্ছৰ প্ৰয়োজন আছে। আৰু আপোনালোকে কিবা এটা ভুল দেখিলে মোক নিশ্চয় কয়, আৰু মই সেই বস্তুটো শুদ্ধ কৰিবলৈ সদায় চেষ্টা কৰোঁ। আৰু সেইখিনিলৈকে চব ঠিক আছে, কিন্তু ষ্ট্ৰাইক মৰাটো বহুত এটা বেয়া কথা। আৰু এইটো মোৰ কাৰণে এটা বহুত বেছি মানে ডাঙৰ কথা, যিটো কথা মই কেতিয়াও ভবাই নাছিলোঁ। আপোনালোকৰ মাজতে হয়তো কোনোবা এজন থাকিব পাৰে যিজনে মোক ফেচবুকৰ পেজটোত ষ্ট্ৰাইক মাৰিছে। হয়তো এজনে মাৰিছে, দুজনে মাৰিছে, কিমানে মাৰিছে মই নাজানো, কি কাৰণে মাৰিছে সেইটোও নাজানো। চাইছোঁ যথেষ্টখিনি ভিডিঅ'বিলাক। আগতে বনাইছিলোঁ প্ৰেংক, আপোনালোকে জানেই। আৰু এতিয়া আপোনালোকৰ বাবে নতুন চেনেলটো খুলিছিলোঁ, ভাবিছিলোঁ আপোনালোকক নেদেখা বস্তু কিছুমান দেখুৱাম, আৰু মই কি কৰোঁ কি নকৰোঁ এইবিলাকো দেখুৱাম। আৰু ঠিক তেনেকৈ ফেচবুকতো কিছুমান মই আগৰ এতিয়া ভিডিঅ' পেলাইছিলোঁ, দুই এটা পেলাইছিলোঁ, আপোনালোকে তাতো মৰম দিছিলে। কিন্তু মানে ঘপককৈ আজি ৰাতিপুৱা মই শুই উঠি পিনি মোবাইলটো চাইছোঁ, ফেচবুকত বোলো আজি ভিডিঅ' এটা আপলোড কৰোঁ নেকি, এনেকৈ বুলি ভাবিছিলোঁ। কাৰণ যোৱাকালি মই এখন শ্বৰ্ট ফিল্ম আপলোড কৰিছোঁ, আৰু ইউটিউবত কচুগুটি প্ৰেংকষ্টাৰ ইউটিউব চেনেলটোত, আৰু ফেচবুকতো ভাবিলোঁ আজি কিবা এটা তাত পেলাই দিওঁ নহ'বা, সকলোৱে ভালো পাব। আৰু যিখিনি মোৰ ফলোৱাৰ্ছ আছে বা মানে ছাবস্ক্ৰাইবাৰ্ছ আছে, সকলোৱে চাই থাকিব পালে কিবা এটা ভাল পায়। আৰু তাতে কি হৈ গ'ল, এতিয়া তাৰ কোনোবা মাজৰে এজনে হয়তো চাগে ষ্ট্ৰাইক মাৰিছে, বা দুজনে মাৰিছে, কেইজনে মাৰিছে মই একো নাজানো। ৰাতিপুৱা শুই উঠি চাইছোঁ মই আপলোড কৰিবৰ কাৰণে, ভিডিঅ'টো পষ্ট কৰিবৰ কাৰণে একচুৱেলি মই কৰিব পৰা নাই। ভাবিছোঁ কি হৈ গৈছে বস্তুটো, মইতো গম নাপাওঁ, আজিলৈকে মোৰ লগত এনেকুৱা হোৱা নাই। লগালগ মই মোৰ লগৰ এজনে ফোন কৰিলোঁ, ভাল মোৰ ফ্ৰেণ্ড এজন আছে, পেজৰ লগত সি ভাল কাম কৰি আছে। কিন্তু সি ফোন যেতিয়াই তাক ক'লোঁ যে এনেকৈ কিবা বেলেগ অপশ্যন ওলাইছে বুলি, সি লগালগে কৈছে তোক কোনোবাই ষ্ট্ৰাইক মাৰিছে চাগে বন্ধু। তেতিয়া মই একদম চিংকৈ মাৰিছে। মই বোলো ফেচবুকত মোক ষ্ট্ৰাইক মাৰিবলগীয়া মই কি কাম কৰিলোঁ? মইতো কাৰোবাৰ কণ্টেণ্ট ইউজ কৰা নাই, কিবা কৰা নাই। যি কৰিছোঁ চব নিজৰে কৰিছোঁ। আৰু উপায় নাইকিয়া হৈ গৈছে, মানে মই কি কৰিম কি নকৰিম ভাবিলোঁ। মোৰ বহুত বেয়াও লাগিছিলে, খঙো উঠিছিলে। লাষ্টত এটা কথাই ভাবিলোঁ, একো নকওঁ, যি হ'বলগীয়া আছে নিজেই হৈ যাব। আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি এটা ভিডিঅ' বনাওঁ সেইটো মই জানো, বা বেলেগ এজন ক্ৰিয়েটৰে জানে। যিজনে ভিডিঅ'টো প্ৰস্তুত কৰে সেই মানুহজনে জানে ভিডিঅ'টোৰ আঁৰত কিমানখিনি কষ্ট জড়িত হৈ থাকে। তাৰপিছত যদি ষ্ট্ৰাইক মাৰে কোনোবাই, বহুত বেছি বেয়া লাগে। মই আপোনালোকৰ আগত কান্দি দেখুৱাব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ, কিন্তু এটা কথা মনটো বহুত বেছি বেয়া লাগিছে আজি, কাৰণ ফেচবুকত মই ভিডিঅ' আপলোড হয়তো আৰু বহুত দিনলৈ কৰিব নোৱাৰিম। আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব, মৰম কৰি যাব। ইউটিউবততো সদায় আছোঁ আৰু থাকিম। আপোনালোকে যদি কিবা বেয়া পায়, যদি কোনোবাই কিবা বেয়া পাইছে ডাইৰেক্টলি ক'ব, বা মোক মেইল কৰিব পাৰে, মেছেজো কৰিব পাৰে। মই মেছেজ চাওঁ, আৰু মেইলত কৰিলেও ভাল, ৰিপ্লাইটো দিব পাৰোঁ, একো কথা নাই। কিন্তু এনেকৈ ষ্ট্ৰাইক মাৰি দিলে মানে কোনো ৰিজন নাইকিয়াকৈ মোৰ বেয়া লাগে, কথাটো সেইটো। ইউটিউবত ভিডিঅ' মই আগতে বহুত পেলোৱা নাছিলোঁ, এতিয়া দুটামান পেলাইছিলোঁ, ভিডিঅ'কেইটা গৈছিলোঁ, মানে মানুহে চাইছিলোঁ, আৰু জানিবলগীয়াই দিছিলোঁ। কলকাতা ফুৰিবলৈ গৈছিলোঁ, তাত যি ঠাই ঘূৰিছোঁ সেই বস্তুখিনি মই ভাবিলোঁ ফেচবুকৰ ফ্ৰেণ্ডখিনিকো দেখুৱাওঁ, সেইবুলি ভাবি পেলাইছিলোঁ। এতিয়া কোনটো ভিডিঅ'ত মাৰিছে মোৰ মানে মনেই নোযোৱা হৈ গ'ল। ফেচবুকটো চাব পাৰোঁ, কোনে ষ্ট্ৰাইক মাৰিছে, কোনে কি কৈছে, সেইখিনি বস্তু চাব পাৰি বোলে। মই আজিলৈকে চোৱা নাই, কাৰণ এইটো কথা মোৰ মানে অহাই নাই,
এনেকুৱা যে কিবা হ'ব পাৰে, মই যে চাব লাগিব, এইখিনি জানি থ'ব লাগে। আৰু আজি একো নাই, থাকিবই তেনেকুৱা। কিন্তু তেনেকৈ আপোনালোকে ষ্ট্ৰাইক বেলেগক নামাৰিব, কাৰণ বহুত দুখ লাগে, বহুত বেয়া লাগে এই কথাটো। আৰু আপোনালোকেও ভালকৈ থাকোঁ। আৰু যদি ষ্ট্ৰাইকটো উঠি যায়, চেষ্টা কৰিম আপোনালোকৰ কাৰণে ভিডিঅ' নিশ্চয় আগবঢ়াম। এনেকৈ মৰম আশীৰ্বাদ কৰি যাব। আৰু সেনেকুৱা কামবোৰ পাৰিলে নক'ব। যদি কিবা বেয়া পোৱা কাম কৰোঁ বা কিবা থাকে, তেনেকুৱা কিবা থাকিলে আপোনালোকে স্পষ্টভাৱে মোক কৈ দিব, মেছেজৰ জৰিয়তে হওক বা কমেণ্টত হওক দি দিব। এইখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।